শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আমি ৰাইজৰ দলে আজি কেইটামান কথাৰ স্পষ্টীকৰণ দাঙি ধৰিবৰ কাৰণে কেইটামান বিষয় ৰাইজক জনাবৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰিলোঁ। কালি আমি দেখিছোঁ যে বিজেপি দলৰ 7জনকৈ নেতাই আহোম জনগোষ্ঠীৰ নেতাই তেওঁলোকে কালি এখন সংবাদমেল আয়োজন কৰিছিলে আৰু সংবাদমেল আয়োজন কৰি গোটেই বিষয়টো কেৱল জনগোষ্ঠীয় বা কেৱল জাতিগত বিষয় এটালৈ পৰিণত কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি দেখিছোঁ যে আজি দুদিন ধৰি অসমৰ সমাজ জীৱনত তিনি গগৈ নামৰ এটা নতুন ধাৰণাৰ সৃষ্টি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে বিজেপি আৰু RSSে সমষ্টি পুনৰ নিৰ্ধাৰণত এটা সাম্প্ৰদায়িক বা বৰ্ণবাদী এটা ৰেচিষ্ট এটা দিশ দিবৰ কাৰণে চেষ্টা কৰা দেখা গৈছে। মই প্ৰথমতে এটা বস্তু আপোনালোকক স্পষ্টীকৰণ দি লওঁ যে সেইদিনা শিৱসাগৰত আমগুৰি সমষ্টিৰ বিলুপ্তিকৰণ, লাহোৱাল বিধানসভা সমষ্টিৰ বিলুপ্তিকৰণ আৰু ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ সীমা পৰিৱৰ্তনৰ বিৰুদ্ধে অসমৰ 11টা বিৰোধী ৰাজনৈতিক দলৰ আন্দোলন আছিল। আন্দোলনটো আকৌ আয়োজন কৰিছিল উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে। তাত ক'তো আমি আহোমৰ কথা কোৱা নাছিলোঁ, পৃথককৈ কেৱল আহোমৰ কথা আমি ক'তো কোৱা নাই। আমি কৈছিলোঁ যে অসমৰ জনগোষ্ঠীবিলাকক যদি তেওঁলোকৰ যদি স্বাৰ্থ সুৰক্ষিত নকৰে তেতিয়াহ'লে খিলঞ্জীয়াৰ স্বাৰ্থ ক'ত সুৰক্ষিত হ'ব। বিজেপিয়ে যিটো নেৰেটিভ উলিয়াই আছে যে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে খিলঞ্জীয়াসকলক সুৰক্ষিত কৰিব খুজিছে, আমি তাত দেখুৱাইছিলোঁ যে নহয়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিটো খচৰা, এই খচৰাটোৱে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ এটা এটাকৈ সকলোকে ক্ষতি কৰিব। আমি দেখুৱাইছিলোঁ যে নামনি অসমৰ কোচ ৰাজবংশীসকলৰ ক্ষতি হৈছে। আমি দেখুৱাইছিলোঁ যে BTAD এলেকাকে ধৰি এই গোটেই নামনি অসমত আদিবাসী ৰাইজৰ ক্ষতি হৈছে। আমি দেখুৱাইছিলোঁ যে উজনি অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ সাংঘাতিক ধৰণৰ ক্ষতি হৈছে। আমি দেখুৱাইছিলোঁ যে উজনি অসমৰ আহোম জনগোষ্ঠীৰ লোকসকলৰ সাংঘাতিক ধৰণৰ ক্ষতি হৈছে। আমি দেখুৱাইছিলোঁ যে মটক জনগোষ্ঠীৰ লোকসকলৰ সাংঘাতিক ধৰণৰ ক্ষতি হৈছে। আমি দেখুৱাইছিলোঁ যে মৰিগাঁৱত তিৱাসকলৰ সাংঘাতিক ধৰণৰ ক্ষতি হৈছে। আমি দেখুৱাইছিলোঁ যে একদম গুৱাহাটীৰ লগতে লাগি থকা ডিমৰীয়া নামৰ ঠাইখনত য'ত অসমৰ খিলঞ্জীয়া জনজাতিসকলে বসবাস কৰে, য'ৰ পৰা অসমৰ সভ্যতা সংস্কৃতি আৰম্ভ হৈছিলে বুলি তাত প্ৰমাণ পোৱা যায়, আৰ্কিঅলজিকেল তথ্য পোৱা যায়, সেই ডিমৰীয়া বিধানসভা সমষ্টিটো হিন্দু বেংগলী SC লোকৰ কাৰণে সংৰক্ষিত কৰা হৈছে। এই প্ৰশ্নবিলাকহে আমি উত্থাপন কৰিছিলোঁ। আমি কৈছিলোঁ যে অসমৰ কেইদিনমানৰ আগতে অসম চৰকাৰে গৰীয়া, মৰীয়া, জোলহা আৰু ডেচি তেওঁলোকক খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিছিলে আৰু মাত্ৰ কেইদিনমানৰ পাছতে সমষ্টি পুনৰ নিৰ্ধাৰণত তেওঁলোকক এটাও সমষ্টি নিদিয়াকৈ আগতে যিকেইটা সমষ্টি আছিলে সেইকেইটা সমষ্টিৰ পৰা বঞ্চিত কৰিলে। আমি ক'ত অকল আহোমৰ কথা ক'লোঁ? ক'ত আমি তিনি আহোম একলগ হ'লোঁ? ক'ত আমি তিনি গগৈ আমি একলগ হ'লোঁ? তাত তেওঁলোকে হুছেইনক তেওঁলোকে তাত নেদেখিলে, তাত তেওঁলোকে শইকীয়াক তাত নেদেখিলে, তাত তেওঁলোকে আপোনাৰ তালুকদাৰক নেদেখিলে, হৰভোগ বিধানসভা সমষ্টিৰ তালুকদাৰক নেদেখিলে, তাত তেওঁলোকে শৰ্মাক নেদেখিলে। তৃণমূল কংগ্ৰেছৰ শৰ্মা একেলগতে আমি সকলোৱে হাত দাঙিছিলোঁ। তো অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব খোজা হৈছে যে যেতিয়াই আমি কৈ দিলোঁ যে খিলঞ্জীয়াসকলৰ ক্ষতি হ'ব এই
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰা। ইমান দিন খিলঞ্জীয়াৰ চৰ্দাৰ হ'ব খুজিছিলে হিমন্ত বিশ্ব শৰ্মাই। খিলঞ্জীয়াৰ কথা কৈ কৈ ৰাজনীতি কৰিছিলে, জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈছিলে। এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমৰ প্ৰায় প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীক তেওঁ একেবাৰে ৰাজনৈতিকভাৱে নিষেধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে। এই কথাটোৱে আমি কৈছিলোঁ। এই কথাটো কোৱাৰ কাৰণে আমাক কিয় ইমান ঠেলি খেঁচি আহোমৰ নেতা বনাব খোজা হৈছে? এনেকুৱাকৈ তৈয়াৰ কৰি দিয়া হৈছে যে একদম মুখ বহুৱাই লৈ একদম কমাৰ শাল এখনত জুইত দি দিয়া হৈছে। তাৰ পাছত হাতুৰিৰে কোবাই আছে, তই আহোম হ'ব লাগিব, তই আহোম হ'ব লাগিব, তই আহোম হ'ব লাগিব, তই গগৈ বুলি ক'ব লাগিব, আহোম হ'ব লাগিব, আহোম হ'ব লাগিব, আহোম হ'ব লাগিব। মই কৈছোঁ যে নহয়, মই অসমীয়া হয়, মই আহোম হয়, কিন্তু একেলগতে অসমীয়া হয়, মই ভাৰতীয় হয়, মই বিশ্ব নাগৰিক হয়। এই কথা যেতিয়া কৈছোঁ, নাই তই অকল আহোম হ'ব লাগিব, তই গগৈ হ'ব লাগিব। মইতো উজনি অসমৰ চাহ জনগোষ্ঠীৰ কথা কৈছোঁ, মইতো উজনি অসমৰ মটকসকলৰ কথা কৈছোঁ, মইতো উজনি অসমৰ আহোমসকলৰ কথা কৈছোঁ, মইতো উজনি অসমৰ অনুসূচিত জাতি লোকসকলৰ কাৰণে এটাও সমষ্টি সংৰক্ষণ কৰা নহ'ল বুলি কৈছোঁ। মইতো কৈছোঁ সোণোৱাল কছাৰীসকলক অন্যায় কৰা হ'ল। মই কৈছোঁ যে ঠেঙাল কছাৰীসকলক অন্যায় কৰা হ'ল। মই কৈ আছোঁ যে আপোনাৰ কোচ ৰাজবংশীসকলক অন্যায় কৰা হ'ল। মই কৈ আছোঁ গৰীয়া মৰীয়াসকলক অন্যায় কৰা হ'ল। প্ৰত্যেকটো খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীক অন্যায় কৰি কেনেকৈ তেওঁলোকে খিলঞ্জীয়াক সুৰক্ষিত কৰিব, এই কথাটোহে মই কৈছোঁ। তাৰ পাছত মোক কেৱল গগৈৰ লেবেল লগাই, কোনে গগৈ লেবেল লগাইছে? যিজনে আকৌ লিখিব সাহস নকৰে। তাৰ আকৌ ইলেকশ্যন খেলিবৰ কাৰণে ইমান ধান্দা যে জাগাৰ নামত তেওঁ নিজৰ উপাধিটো দি ল'বলগীয়া হৈছে, নহয় জানো? তো গতিকে এই মুহূৰ্তত আমি আপোনালোকৰ সংবাদমেলৰ জৰিয়তে আমি এই মুহূৰ্তত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ৰাইজৰ দলৰ প্ৰকৃত স্থিতি আৰু কালি বিজেপি দলৰ 7জন আহোম নেতাই যিবিলাক প্ৰশ্ন উত্থাপন কৰিছে, সেই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আপোনালোকৰ সন্মুখত দিবৰ কাৰণে এই সংবাদমেল আয়োজন কৰিছোঁ। এটা এটাকে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আমি চেষ্টা কৰিম। কালিতো পবিত্ৰ মাৰ্ঘেৰিটাই স্বীকাৰেই কৰি দিলে যে হয়, তেওঁলোকে শিৱসাগৰ বিধানসভা সমষ্টিটো ভাঙি চুৰমাৰ কৰি দিছে, আৰু ভাঙি চুৰমাৰ কৰি দিয়াৰ কাৰণে অখিল গগৈ তাৰ বুলি কৈছে। অখিল গগৈ এতিয়া সমষ্টি বিচাৰি থাকিবলগীয়া হৈছে বুলি কৈছে। তাৰমানে স্বীকাৰ কৰি দিলে, নহয় জানো? কথাটোৰ অৰ্থটো এইটোৱে যে হয়, শিৱসাগৰ বিধানসভা সমষ্টিটো তেওঁলোকে কৈ থকা গগৈ, তেওঁলোকে কৈ থকা, মই কৈ থকা গগৈ, তেওঁলোকে কৈ থকা গগৈ জিকিব নোৱাৰিব, তাৰ পৰা গগৈ পলাব লাগিব, এই বুলিতো কালি পবিত্ৰ মাৰ্ঘেৰিটাই কৈ দিলে। তো গতিকে এতিয়া এই ডিলিমিটেশ্যন প্ৰচেছৰ জৰিয়তে সঁচাকৈ কোনটো জাতি, কোনটো জনগোষ্ঠী কিমান ক্ষতিগ্ৰস্ত হৈছে এটা এটাকে মই আপোনালোকৰ সন্মুখত ব্যক্ত কৰিম। আৰু প্ৰত্যেকটো কথাৰ উত্তৰ প্ৰত্যেকটো জনগোষ্ঠীক কৰা ক্ষতিৰ বিষয়ে আপোনালোকৰ সন্মুখত ক'ম, আৰু কাক তেওঁলোকে লাভৱান কৰিলে প্ৰথমতে মই সেইটোকে কৰি লওঁ। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে আটাইতকৈ লাভৱান হ'ল বাঙালী হিন্দুসকল, অৰ্থাৎ বিজেপিৰ যি হিন্দু বাংলাদেশী যি ভোট বেংক, সেই হিন্দু বাংলাদেশী ভোট বেংককে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আটাইতকৈ উপকৃত কৰিব খোজা হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে ৰাজনৈতিক নেতা হিচাপে আজমল আৰু কৰিমুদ্দিন বৰভূঞাকে আটাইতকৈ বেছি সুৰক্ষিত কৰিব খোজা হৈছে। মই দুটা কথা ক'লো, জাতি হিচাপে বাঙালী হিন্দুসকলক ইয়াতে সুৰক্ষিত কৰিব খোজা হৈছে, আৰু লিডাৰ হিচাপত আজমল আৰু কৰিমুদ্দিন বৰভূঞাক সুৰক্ষিত কৰিবৰ কাৰণে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ নক্সা তৈয়াৰ কৰা হৈছে। এতিয়া বাঙালী হিন্দুসকলৰ প্ৰাধান্য ক'ত ক'ত বৃদ্ধি পাব আপোনালোকক মই দেখুৱাই দিছোঁ। আপোনালোকে সকলোৱে জানে যে আগতে এই খচৰা থকাৰ আগতে অসমত
বৰাক উপত্যকাত 6টা বিধানসভা সমষ্টিত বাঙালী হিন্দুসকল জয়ী হ'ব পাৰে। সৰ্বোচ্চ 6টা বিধানসভা সমষ্টি। বিজেপিয়ে আটাইতকৈ বেছি পলাৰাইজেশ্যন কৰি দিয়াৰ পাছত, হিন্দু মুছলমান ভাগ কৰি দিয়াৰ পাছত, মানুহ আৰু মানুহৰ মাজত হিন্দু মুছলমান ভাগ কৰি দিয়াৰ পাছত বৰাক উপত্যকাত সৰ্বোচ্চ 6টা বিধানসভা সমষ্টিত হিন্দু বেংগলী লোক জিকিব পাৰিছে। তাৰে এজন দুজন লোক হিন্দু বাংলাদেশীও আছে। এতিয়া বৰাক উপত্যকাত 9টা বিধানসভা সমষ্টিত হিন্দু বেংগলী নাগৰিকে জয়যুক্ত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিয়া হৈছে। সেই বিধানসভা সমষ্টিকেইটাৰ নাম লক্ষীপুৰ, উদাৰবন, কাটিগড়া, বৰখলা, শিলচৰ, নৰসিংপুৰ, হাইলাকান্দি, দক্ষিণ কৰিমগঞ্জ আৰু ৰাতাবাৰী। লক্ষীপুৰ, উদাৰবন, কাটিগড়া, বৰখলা, শিলচৰ, নৰসিংপুৰ, হাইলাকান্দি, দক্ষিণ কৰিমগঞ্জ, ৰাতাবাৰী। অৰ্থাৎ বৰাক উপত্যকাত 6টাৰ পৰা 9টা, তাত 3টা বেংগলী হিন্দুসকলৰ কাৰণে, অথবা তাৰে কোনোবা এটা অংশ হিন্দু বাংলাদেশীৰ কাৰণে তেওঁলোকে সংৰক্ষিত কৰিব খুজিছে। বৰাক উপত্যকাত যেনেকৈ 6টাৰ পৰা 9টা কৰিলে, ব্ৰহ্মপুত্ৰ উপত্যকাত আগতে কেৱল 2টা বিধানসভা সমষ্টিত আগতে কেতিয়াবা হিন্দু বেংগলী নাগৰিকসকল জিকিব পাৰে। সেই দুটা হ'ল হোজাই আৰু লামডিং। 2টা বিধানসভা সমষ্টিত হিন্দু বেংগলীসকল জিকিব পাৰে, কেতিয়াবা, সদায় নহয়, হোজাই আৰু লামডিং। এতিয়া কেইটা কৰি দিয়া হ'ল? এই 2টাৰ ঠাইত এতিয়া কৰি দিয়া হ'ল, জিকিব পৰা বা প্ৰভাৱিত কৰিব পৰা সমষ্টিৰ সংখ্যা কৰি দিয়া হ'ল 14টা। 2টাৰ পৰা 14টা। বৰাক উপত্যকাত 6টাৰ পৰা 9টা, ইয়াত 2টাৰ পৰা 14টা কৰি দিয়া হ'ল। মই এটাকে বিধানসভা সমষ্টিবিলাক আপোনালোকৰ নাম কৈ দিছোঁ। হোজাই, লামডিং, ডিমৰীয়া যে SC কৰি দিলে, এইটো আমাৰ অসমীয়া SC নহয়, এইটো বেংগলী SCৰ কাৰণে কৰি দিলে। বিজনী, এইটো এটা। গোলোকগঞ্জ, বাওখুংগ্ৰী, গোসাইগাঁও, বিলাসীপাৰা, ধুবুৰী, অভয়াপুৰী, কোকৰাঝাৰ, টংলা আৰু পশ্চিম গোৱালপাৰা। সেইটো ST যে কৰি দিছে, সেই STটো হিন্দু বেংগলী নাগৰিকসকলৰ কাৰণে। তেওঁলোকে আটাইতকৈ বেছিকে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। তো এই 14টা বিধানসভা সমষ্টিত তেওঁলোকক শক্তিশালী কৰা হৈছে। তাতকৈ ডাঙৰ কথা যে আমাৰ কাষৰে যেনেকৈ ডিমৰীয়াটো দি দিয়া হ'ল, তেনেকৈ আজি পীযুষ হাজৰিকাই ইলেকশ্যন খেলে কাৰণেহে অসমীয়া SC, তেনেকৈ জাগৃত বিধানসভা সমষ্টিটোৰো 60,000 মানুহ হিন্দু বেংগলী। আটাইতকৈ ডাঙৰ জনসংখ্যাৰ গ্ৰুপটোৰ নামে হ'ল হিন্দু বেংগলী। 60,000 মানুহ, তাৰমানে 15টা বিধানসভা সমষ্টি আচলতে হিন্দু বেংগলীৰ হাতত দি দিয়া হৈছে। মই আকৌ ক'লো, বৰাকত 6টাৰ পৰা 9টা কৰিলে, তাত 3টা বাহিৰ। ব্ৰহ্মপুত্ৰ উপত্যকাত 2টাৰ পৰা এতিয়া 15টা কৰি দিয়া হ'ল। চবতে সম্পূৰ্ণ জিকিব নোৱাৰিব, কিন্তু মেজৰ গ্ৰুপ ৰূপে পৰিগণিত হ'ব 15টা। তেতিয়াহ'লে কি হ'ল? ইফালে 9টা আৰু এফালে 15, কিমান হৈ গ'ল? 24। অসমত 24টা, সৰ্বোচ্চ 8টা আছিলে হিন্দু বেংগলীসকলৰ কাৰণে, অসমত 24টা। 8 3 গুণ 24, 3 গুণ সমষ্টি বৃদ্ধি কৰি হিন্দু বেংগলীসকলক সুৰক্ষিত কৰা হ'ল। তাৰ বিপৰীতে কোচ ৰাজবংশীসকলক কি কৰা হ'ল? কোচ ৰাজবংশীসকলৰ একমাত্ৰ বিধানসভা সমষ্টিটো BTAD বাদ দি, BTAD এলেকাটো আপোনালোকে সকলোৱে জানে যে সেইটো ST, মূলতঃ সেইটো 6 শিডিউল এৰিয়াৰ সমষ্টি। গতিকে BTAD বাদ দি কোচ ৰাজবংশীসকল জিকিব পৰা সমষ্টিটোৰ নাম আছিলে বঙাইগাঁও। বঙাইগাঁও বিধানসভা সমষ্টিৰ 6টা নহয়, 10টা পঞ্চায়ত তাৰ পৰা কৰ্তন কৰি লৈ যোৱা হ'ল। কোন 10টা পঞ্চায়ত? কোচ ৰাজবংশীসকলৰ বসতি প্ৰধান
10টা পঞ্চায়ত তাৰ পৰা কৰ্তন কৰি বঙাইগাঁও বিধানসভা সমষ্টিটো হিন্দু বেংগলীসকলৰ কাৰণে সংৰক্ষিত কৰি দিয়া হ'ল। নামনি অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠীটোৰ নাম কোচ ৰাজবংশী। নামনি অসমৰ আটাইতকৈ ডাঙৰ কোচ ৰাজবংশী জনগোষ্ঠীটো তেওঁলোকৰ পৰম্পৰাগত সমষ্টিৰ পৰা বঞ্চিত কৰি হিমন্ত বিশ্ব শৰ্মাই কি খিলঞ্জীয়াৰ কাৰণে সমষ্টি সুৰক্ষিত কৰিছে। এয়াই তেওঁলোকৰ খিলঞ্জীয়াবাদ। গোসাইগাঁৱৰ নিচিনা যি বিধানসভা সমষ্টি, যি বিধানসভা সমষ্টিত আদিবাসীসকলৰ সদায় নেতৃত্ব থাকে, আদিবাসীসকলৰ গোসাইগাঁও বিধানসভা সমষ্টি, সেই গোসাইগাঁও বিধানসভা সমষ্টিত এতিয়া 40% হিন্দু বেংগলীৰ কাৰণে সংৰক্ষিত কৰি দিয়া হ'ল। 40% গোসাইগাঁও বিধানসভা সমষ্টিটো এনেকুৱাকে তৈয়াৰ কৰি দিয়া হ'ল যে তাত হিন্দু বেংগলীৰ বাহিৰে আন কোনো জিকিব নোৱাৰে। গোসাইগাঁও বিধানসভা সমষ্টি অকল আদিবাসীসকলে গোসাইগাঁও বিধানসভা সমষ্টিটো লৈ গ'ল এনেকুৱা নহয়। আপোনালোকে দেখিব যে যিমানবিলাক BTAD এলেকাত থকা যিমানবিলাক আদিবাসীসকল জয়ী হ'ব পৰা বিধানসভা সমষ্টি আছিলে, প্ৰত্যেকটো বিধানসভা সমষ্টিত আদিবাসীসকলক নামনি আৰু BTAD এলেকাত সংখ্যালঘুত পৰিণত কৰা হ'ল। এতিয়া যদি আমি নামনি অসমৰ আৰু এটা জনগোষ্ঠী গৰীয়া, মৰীয়া, দেশী আৰু জোলা তেওঁলোকলৈ চাওঁ। আগতে পূব বিলাচীপাৰা সমষ্টিটোত জয়ী হ'ব পৰা জনগোষ্ঠীটোৰ নাম আছিলে দেশী। কেইদিনমানৰ আগতে দেশীসকলক বিজেপি চৰকাৰে খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিছিলে। এতিয়া সেই খিলঞ্জীয়াৰ চাৰ্টিফিকেটখন তিয়াই লৈ তাৰ পানী অকণ খোৱাৰ বাহিৰে দেশীসকলৰ কোনো কাম নাই। এনেকুৱা কাম কৰি দিছে তেওঁলোক। কেইদিনমানৰ আগতে খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিলে, তাৰ কেইদিনমানৰ পাছত বিলাচীপাৰা পূব সমষ্টিটো তেওঁলোকৰ পৰা কৰ্তন কৰি দি লৈ গুচি গ'ল। গোলকগঞ্জ বিধানসভা সমষ্টিটো তেনেকে কৰি পেলালে, দেশীসকলৰ হাতৰ পৰা লৈ গ'ল। এটাকে যদি মই চাওঁ, গৌৰীপুৰ বিধানসভা সমষ্টিটোত দেশীসকলৰ আগতে প্ৰাধান্য আছিলে, এইটো হ্ৰাস হৈ গ'ল। তাৰপিছত নলবাৰীত যদি চাওঁ, বৰক্ষেত্ৰী বিধানসভা সমষ্টিটো তেওঁলোকৰ হাতৰ পৰা লৈ গ'ল। তাৰপিছত যদি হাজো চাওঁ, হাজো বিধানসভা সমষ্টিটো তেওঁলোকে উঠিবই নোৱাৰে কৰি পেলালে। এটাকে কেইদিনমানৰ আগতে তেওঁলোকেতো কৈছে যে খিলঞ্জীয়াক সুৰক্ষা দিব, যে গৰীয়া, মৰীয়া, দেশী, জোলহা চবকে তেওঁলোকে এনেকৈ অন্যায় কৰি তেওঁলোকে কেনেকৈ খিলঞ্জীয়াক সুৰক্ষিত কৰিব। মই এতিয়া উজনি অসমলৈ যাওঁ এবাৰ। ঠিক আছে, উজনি অসমলৈ যোৱাৰ আগতে ডিমৰীয়াটো কৈ যাওঁ। ডিমৰীয়াত কোন বসবাস কৰে? হিমন্ত বিশ্ব শৰ্মাই এইটো কথা নাজানে নেকি? তেওঁ ইমান দিন মন্ত্ৰী হৈ আছে যে অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰথমটো যি প্ৰমাণ পোৱা গৈছে সেইটো যে ডিমৰীয়াত পোৱা গৈছে, সেই কথা তেওঁ জানেনে নাই? অসমৰ সভ্যতা কেতিয়া আৰম্ভ কৰিলে বুলি ক'লে নিউলিথিক এজত আৰম্ভ হৈছিলে বুলি আৰ্কিঅলজিকেল এলিমেণ্টছবিলাক পোৱা যায়। প্ৰথম শিলৰ যিবিলাক অস্ত্ৰ ক'ত ওলাইছে? ডিমৰীয়াত। এইবোৰ কোনে ব্যৱহাৰ কৰা বুলি ওলাইছে? তাৰ কাৰ্বিসকলে। সেই কাৰ্বিসকলৰ সমষ্টি ডিমৰীয়াটো তেওঁ SC কৰি কি কৰিলে? কাৰ কাৰণে সংৰক্ষিত কৰিলে? হিন্দু বাঙালীসকলৰ কাৰণে তেওঁ সংৰক্ষিত কৰি দিলে ডিমৰীয়াটো। তিৱা জনগোষ্ঠী অসমৰ আপোনাৰ মধ্য অসমৰ আটাইতকৈ শক্তিশালী জনগোষ্ঠীটো, আটাইতকৈ বেছি জনসংখ্যা থকা জনগোষ্ঠীটোৰ নাম তিৱা। এই তিৱা জনগোষ্ঠীটোৱে বাৰম্বাৰ ক'লে যে আমাৰ মৰিগাঁও বিধানসভা সমষ্টিটো তিৱাসকলৰ কাৰণে সংৰক্ষণ কৰি দিব লাগে। ক'লে তিৱাসকলে বিজেপিক কিমান ভোট দিছে এই সময়খিনিত সকলোৱে জানে, কিন্তু তিৱাসকলৰ মূৰৰ ওপৰত মাৰ দি দিলে হিমন্ত বিশ্ব শৰ্মাই। তিৱাসকলৰ সমষ্টিটো মৰিগাঁও বিধানসভা সমষ্টিটো সংৰক্ষণ নকৰিলে। আৰু এই যে ডিমৰীয়া সমষ্টিটো সংৰক্ষণ কৰি দিলে, এই যে তাৰ কাষতে যে জাগৰিত সমষ্টিটো সংৰক্ষণ কৰি দিলে, কাৰ কাৰণে সংৰক্ষণ কৰিলে? গোটেই উজনি অসমখনত আপোনালোকে এবাৰ চাওকচোন, ক'ৰবাত এটা আমাৰ
খিলঞ্জীয়া অনুসূচিত জাতিৰ লোকসকলৰ কাৰণে SC সকলৰ কাৰণে এটা সমষ্টি সংৰক্ষণ হ'ল নেকি? খিলঞ্জীয়া অনুসূচিত জাতিৰ লোকসকলৰ কাৰণে যিকেইটা SC সমষ্টি আছিলে দেৰগাঁও, সেইটো নাইকিয়া কৰি পেলালে। খিলঞ্জীয়া অনুসূচিত জাতিৰ লোকসকলৰ কাৰণে যিটো SC সমষ্টি আছিলে মঙলদৈ, সেইটো তেওঁলোকে নাইকিয়া কৰি পেলালে। আমাৰ খিলঞ্জীয়া SC সকলক তেওঁলোকে ভাতে মাৰিব খুজিছে, ৰাজনৈতিকভাৱে হত্যা কৰিব খুজিছে, আৰু কাক প্ৰতিষ্ঠিত কৰিব খুজিছে? SCৰ নামত হিন্দু বাংলাদেশী নাগৰিকবিলাকক তেওঁলোকে প্ৰতিষ্ঠিত কৰিব। এনেকৈ হিন্দু বাংলাদেশী নাগৰিকবিলাকক সংস্থাপিত কৰিবলৈ লোৱাটো খিলঞ্জীয়া সুৰক্ষা নেকি বাৰু? এইটোৱে যদি খিলঞ্জীয়া সুৰক্ষা হয়, তেতিয়াহ'লে মই অখিল গগৈ এই খিলঞ্জীয়া সুৰক্ষাটোক মই ছাপোৰ্ট কৰিব লাগিব নে ইয়াক মই বিৰোধিতা কৰিব লাগিব? আপোনালোকে নিজে কওকচোন। তাৰপাছত এইবাৰ আহিলোঁ, একেবাৰে উজনিলৈ গুচি গ'লোঁ। এইবাৰ মটকসকলৰ একমাত্ৰ বিধানসভা সমষ্টিটো, একমাত্ৰ চাবুৱাত অলপ আছে, কিন্তু আটাইতকৈ বেছি মটকসকলে একদম সিদ্ধান্ত ল'ব পৰা সমষ্টিটোৰ নাম আছিল লাহোৱাল। আৰে চাই লাহোৱাল বিধানসভা সমষ্টিটোকে নাইকিয়া কৰি পেলাল। উজনি অসমৰ যদি মটকসকলৰ সমষ্টিটো নাইকিয়া কৰি দিয়ে, তেতিয়াহ'লে অসমৰ খিলঞ্জীয়াসকলৰ কাৰণে সুৰক্ষা হ'লনে? এইটো কাৰ কাৰণে সুৰক্ষা হ'ল আপোনালোকে নিজে ভাবি চাওকচোন একবাৰ। লাহোৱাল বিধানসভা সমষ্টিটো তেওঁ নাইকিয়া কৰি দিব লাগে নেকি কওকচোন? এতিয়াতো বিজেপিয়ে কৈ দিলে, বিজেপিয়ে এই গোটেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিটো খচৰা, এইটোক ছাপৰ্ট দি তেওঁলোকৰ মতেই যে গোটেই সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈছে, এই কথাটোতো তেওঁলোকে প্ৰাকে প্ৰকাৰে ধুনীয়াকৈ বুজাই দিলে। কালিতো পবিত্ৰ মাৰ্ঘেৰিটাই ধুনীয়াকৈ বুজাই দিলে যে তেওঁলোকে শিৱসাগৰ বিধানসভা সমষ্টিটো সঁচাকৈ ভাঙি দিয়াটো হয়, বুজাই দিলে। সেইকাৰণে তেওঁ কৈ আছে যে অখিল গগৈ এতিয়া পলাবলগীয়া হ'ব বেলেগ সমষ্টি বিচাৰি। ভাঙি দিলে তাৰমানে সেইটো হয়। মই শিৱসাগৰ বিধানসভা সমষ্টিলৈ আহিম, কিন্তু আপোনালোকক মই ক'ব খুজিছোঁ যে আহোমসকলক কেনেকৈ অন্যায় কৰা হ'ল। মই কোচ ৰাজবংশীসকলৰ কথা ক'লোঁ, মই গৰীয়া আৰু মৰীয়াসকলৰ কথা ক'লোঁ, মই আপোনালোকক এফালৰ পৰা আদিবাসী, নামনি অসমৰ আদিবাসী আৰু BTAD আদিবাসীৰ কথা ক'লোঁ, মই আপোনালোকক তিৱাসকলৰ কথা ক'লোঁ, মই আপোনালোকক আমৰি কাৰ্বিসকলৰ কেনেকৈ অন্যায় কৰিলে সেই কথা ক'লোঁ, মই অনুসূচিত জাতিৰ অসমীয়া অনুসূচিত জাতিৰ লোকসকলক কেনেকৈ অন্যায় কৰিলে এই কথা ক'লোঁ, মটকসকলক কেনেকৈ অন্যায় কৰিলে এই কথা ক'লোঁ। আৰু এতিয়া আপোনালোকৰ সন্মুখত মই তুলি ধৰিব খুজিছোঁ যে আহোমসকলক আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক কেনেকৈ অন্যায় কৰিলে এই কথাটো ক'ব খুজিছোঁ। প্ৰথমতে মই চাহ জনগোষ্ঠীৰ সংখ্যা, চাহ জনগোষ্ঠীৰ বিধানসভা সমষ্টি কোনটো নাইকিয়া কৰি দিলে আপোনালোকক মই দেখুৱাব খুজিছোঁ। 1 নম্বৰ, আপোনালোকে সকলোৱে জানে যে বিহালী বিধানসভা সমষ্টিটোত কোন জয়ী হ'ল? পল্লৱ লোচন দাস। আচ্ছা, তেওঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী এইবিলাক আছিলে। সেই পল্লৱ লোচন দাস জিকিব পৰা বিহালী বিধানসভা সমষ্টিটো এতিয়া চাহ শ্ৰমিকে কোনোদিন ইলেকশ্যনত যাতে উঠিব নোৱাৰে তাৰ ব্যৱস্থা কৰি দিয়া হ'ল, সংৰক্ষণ কৰি দিয়া হ'ল। এইটো একেবাৰে দেখ চাহ জনগোষ্ঠীৰ ওপৰত মাধমাৰ হয় নে নহয়? মই অলপ আগতে লাহোৱাল বিধানসভা সমষ্টিটোৰ কথা কৈছিলোঁ। লাহোৱাল বিধানসভা সমষ্টিত মটকসকল আৰু চাহ জনগোষ্ঠীসকল প্ৰায় সমান। দ্বিতীয় জনগোষ্ঠীটোৱে অকল চাহ জনগোষ্ঠী। লাহোৱাল বিধানসভা সমষ্টিটো নাইকিয়া কৰি দি চাহ জনগোষ্ঠীৰ ওপৰত দ্বিতীয়টো কোপ দিয়া হ'ল। লাহোৱাল বিধানসভা সমষ্টিত দ্বিতীয়টো মাৰ দিয়া হ'ল। 3 নম্বৰ, সৰুপথাৰ বিধানসভা সমষ্টি। সৰুপথাৰ বিধানসভা সমষ্টিটো আপোনালোকে সকলোৱে জানে যে সৰুপথাৰ বিধানসভা সমষ্টিটোৰ পৰা মৰঙী অংশটো কাটি চাহ শ্ৰমিকসকলক তাত সংখ্যালঘিষ্ঠ কৰি পেলোৱা হ'ল। সেইটো চাহ শ্ৰমিকৰ হাতৰ পৰা গ'ল। কালিৰ পৰহিলৈকে তিৰ্কি জিকি আছিলে। কি তিৰ্কি আছিলে? ৰজলীনা তিৰ্কি, তেওঁৰ দেউতাক তিৰ্কি, এইবিলাক জিকি আছিলে। এতিয়া চাহ শ্ৰমিকৰ হাতৰ পৰা সৰুপথাৰটো লৈ গ'ল। চাহ শ্ৰমিকৰ হাতৰ পৰা মৰাণ সমষ্টিটো কমাই দিলে। চাহ শ্ৰমিকৰ হাতৰ পৰা মাজবাট সমষ্টিটো কমাই দিলে। চাহ শ্ৰমিকৰ হাতৰ পৰা ঢেকীয়াজুলি সমষ্টিটো কমাই দিলে। চাহ শ্ৰমিকৰ হাতৰ পৰা ডুমডুমা সমষ্টিটো কমাই দিলে। চাহ শ্ৰমিকৰ হাতৰ পৰা মৰিয়নি বিধানসভা সমষ্টিটো,
মৰিয়নি বিধানসভা সমষ্টিত ৰূপজ্যোতি কুৰ্মী মুখৰ মাত হেৰালে দেখিছেনে নাই? নহ'লে ইমান সময়ত তেওঁ কিমানটা উকি মাৰিলেহেঁতেন বাৰু? মোৰ সমষ্টি বঢ়িয়া হৈ গ'ল বুলি কিমানটা উকি মাৰিলেহেঁতেন, হয়নে নহয়? উৰুলি পুঙা আমাৰ কি কয় আপোনাৰ ৰূপজ্যোতি কুৰ্মীয়ে কিমানটা উকি মাৰিলেহেঁতেন, মই জিকিলো বুলি হিমন্ত বিশ্ব শৰ্মাক আহি পূজা ভাগে দিলেহেঁতেন, হয়নে নহয় কওকচোন? কিন্তু মুখৰ মাত হেৰাল দেখিছেনে নাই? সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰূপজ্যোতি কুৰ্মী মুখৰ মাত হেৰালে দেখিছেনে নাই? কেলে হেৰালে? কাৰণ ৰূপজ্যোতি কুৰ্মীয়ে যি বাগানৰ ওপৰত ভিত্তি কৰি জিকি থাকে সেই গোটেই বাগান তিতাবৰ যোৰহাট এইফালে ট্ৰেন্সফাৰ কৰি দিয়ে। চাহ জনগোষ্ঠীৰ ওপৰত মৰিয়নিত কোপ দিলে, দুলীয়াজানত কোপ দিলে, চাবুৱাত কোপ দিলে আৰু টিংখাঙত কোপ দি দিলে। এতিয়া মই আপোনালোকক দেখুৱাব খুজিছো যে চাহ জনগোষ্ঠীৰ কাৰণে বিহালী, লাহোৱাল, মৰাণ, সৰুপথাৰ, মাজবাট, ঢেকীয়াজুলি, ডুমডুমা, মৰিয়নি, দুলীয়াজান, চাবুৱা, টিংখাং আৰু গোসাইগাঁও, এই 12টা বিধানসভা সমষ্টি তেওঁলোকে বৰবাদ কৰি দিলে। চাহ জনগোষ্ঠীক তেওঁলোকে সংখ্যালঘুষ্ঠত পৰিণত কৰি পেলালে। চাহ জনগোষ্ঠীক 12টা সমষ্টিত সংখ্যালঘু কৰি গোসাইগাঁও বিধানসভা সমষ্টিত হিন্দু বেংগলীৰ কাৰণে দি বা হিন্দু বাংলাদেশীৰ কাৰণে দি তেওঁলোকে খিলঞ্জীয়াক সুৰক্ষিত কৰিব খুজিছে। ইয়াই তেওঁলোকৰ খিলঞ্জীয়াৰ সংজ্ঞা, ইয়াই তেওঁলোকৰ খিলঞ্জীয়াৰ ধাৰণা। এতিয়া আহোঁ আহোমসকলৰ কথা। মই আহোমসকলৰ কথা এইকাৰণে পিছত কৈছো কাৰণ মোক তেওঁলোকে আহোমৰ নেতা বনাব খুজিছে, গঢ়ি পুতি ল'ব খুজিছে যে এওঁক অসমৰ পৰা একদম স্খলিত কৰি দিওঁ, এওঁক আহোমৰ নেতা বনাই দিওঁ, তেতিয়াহ'লে তেওঁলোকৰ ৰেচিষ্ট এজেণ্ডাটো ধুনীয়াকৈ কাম কৰিবলৈ সুযোগ পাব। আপোনালোকে সকলোৱে জানে যে এই যিখন সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা, এইখনৰ মূল চৰিত্ৰটো হ'ল সাম্প্ৰদায়িক আৰু মূল চৰিত্ৰটো হ'ল বৰ্ণবাদী। কমিউনেল এণ্ড ৰেচিষ্ট কেৰেক্টাৰৰ এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত। এই কথাটো বাৰম্বাৰ অসমৰ মানুহে জানি লোৱা দৰকাৰ যে বিজেপি আৰু RSS হ'ল সাম্প্ৰদায়িক আৰু বিজেপি আৰু RSS হ'ল ৰেচিষ্ট বা বৰ্ণবাদী। তেওঁলোকে কমিউনেলিজিম আৰু ৰেচিজিমৰ প্ৰভাৱত পৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই খচৰাটো তৈয়াৰ কৰি অসমৰ খিলঞ্জীয়া মানুহবিলাকক সংকুচিত কৰি, খিলঞ্জীয়া মানুহবিলাকৰ ৰাজনৈতিক অধিকাৰ কৰ্তন কৰি তেওঁলোকে সম্পূৰ্ণৰূপে অসমত দুটা কাম কৰিব খুজিছে। হিন্দু বাংলাদেশীবিলাকৰ প্ৰভাৱ আৰু তেওঁলোকৰ চৌকল উচ্চ বৰ্ণ হিন্দুসকলৰ প্ৰভাৱ তেওঁলোকে ইয়াত বিস্তাৰ কৰিব খুজিছে। অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীক তেওঁলোকে ইয়াত অন্যায় কৰিছে। কাৰোবাক অলপ কমকৈ অন্যায় কৰিব পাৰিছে, কাৰোবাক তেওঁলোকে বেছিকৈ অন্যায় কৰিব পাৰিছে, আৰু প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীয়ে যাতে জিকি আহিব নোৱাৰে, প্ৰত্যেকটো সমষ্টি এনেকুৱাকৈ খিচিৰি কৰি পেলোৱা হৈছে যাতে কোনো মানুহে কেতিয়াও কোনো নিজৰ জনগোষ্ঠীটোৰ পক্ষত কথা ক'ব নোৱাৰে। এনেকুৱাকৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰি অসমীয়া জাতিৰ মূৰত মাৰ দিব খোজা হৈছে। আৰু আটাইতকৈ ডাঙৰ টাৰ্গেট কৰি লৈছে 6 জনগোষ্ঠীক। আপোনালোকে সকলোৱে জানে যে বিজেপিয়ে 6 জনগোষ্ঠীক সদায় টাৰ্গেট কৰি লক্ষ্য কৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। ইয়াতে দেখিছো যে 6 জনগোষ্ঠীকে আক্ৰমণ কৰি গোটেই ড্ৰাফটো বনোৱা হৈছে। এতিয়া মই আহোমসকলৰ হাতৰ পৰা কেনেকৈ সমষ্টিবিলাক গুচি গ'ল এটা এটাকৈ আপোনালোকৰ সন্মুখত দেখুৱাব খুজিছোঁ। 1 নম্বৰ, আমগুৰি বিধানসভা সমষ্টি। আমগুৰি বিধানসভা সমষ্টিটো আহোমসকলৰ 51% আছে। যদিও তাতে প্ৰদীপ হাজৰিকা আজি জিকি আছে, কিন্তু সমষ্টিটোৰ জনসংখ্যা আৰু আহোমসকল তেনেকুৱাই। আহোমসকলে কেতিয়াও কোনোদিন কেৱল নিজৰ জনগোষ্ঠীটোক জিকাম এনেকে ধৰণে কেতিয়াও নাভাবে। আহোমসকল বৰষম গঢ়া এটা জাতি। গতিকে আহোমসকলে প্ৰদীপ হাজৰিকাক জিকাই আছিল।
কিন্তু এতিয়া সেই আমগুৰি বিধানসভা সমষ্টিটো নাইকিয়া কৰি দিয়া হ'ল, বিলুপ। গতিকে চিধা চিধি আহোমসকলৰ এটা সমষ্টি নাই, 0। এইটো শেষ কৰি দিল। 1 নম্বৰ। 2 নম্বৰ, এতিয়া এফালৰ পৰা মই আপোনালোকক দেখুৱাই যাওঁ কেনেকৈ এটা এটা বিধানসভা সমষ্টিত তেওঁলোকে আহোমসকলক সংখ্যালঘিষ্ঠ কৰিলে। এতিয়া আপোনালোকে আহক গোলাঘাটৰ কি সমষ্টি কয় এইটো, মৃণাল শইকীয়া যে জিকে, খুমটাই বিধানসভা সমষ্টিটোৰ সংখ্যাগৰিষ্ঠ আহোম। তাত ইমান দিন ধৰি বিত্তমন্ত্ৰী যে হৈ আছিলে কি গগৈ, আগৰ বিত্তমন্ত্ৰী হৈ আছিলে জীৱকান্ত গগৈ। তাৰপিছত জীৱকান্ত গগৈৰ বোৱাৰীয়েক নহয়, বিস্মিতা গগৈ, তেওঁলোক জয়ী হৈছিল। সেই সমষ্টিটোত বিজেপিৰ ঢৌ আহোঁতে মৃণাল শইকীয়া ইলেকশ্যনত জিকি গ'ল। বিজেপিৰ ঢৌ আহোঁতে আহোমসকলে যিহেতু নিজৰ জাতি আৰু জনগোষ্ঠীটোৰ কথা চিন্তা নকৰে, কেৱল অসমীয়া হিচাপে নিজকে পৰিচয় দিব খোজে, গতিকে মৃণাল শইকীয়াৰ নিচিনা মানুহক, কমিউনেল মানুহকো তেওঁলোকে জয়ী কৰি দিলে। মৃণাল শইকীয়াক তেওঁলোকে জয়ী কৰি দিলে, তেওঁৰ নিচিনা কমিউনেল এজন মানুহকো আহোমসকলে সেই সমষ্টিটোত জয়ী কৰি দিলে। আৰু তাৰ ফলাফলটো কি হ'লগে, তাৰ ফলাফলটো হ'ল যে এইবাৰ সেই সমষ্টিটোৰ পৰা, সেই যিটো সমষ্টি আছিলে সেই সমষ্টিটোৰ পৰা আহোমসকলক সংখ্যালঘিষ্ঠ কৰাৰ অভিযান আৰম্ভ কৰা হ'ল। আৰু তাৰ কাৰণে মৰঙী যিটো ব্লক, সেই মৰঙী ব্লকটো ইয়াত জইন কৰি দিয়া হ'ল। মৰঙী ব্লকটো তাতে যোগ কৰি কি কৰা হ'ল, সেই সমষ্টিটোত যাতে আহোমসকল কেতিয়াও জয়ী হ'ব নোৱাৰে তাৰ ব্যৱস্থাটো কৰি দিয়া হ'ল। মৃণাল শইকীয়াই এই কামটো হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে কৰাই ল'লে। তো গতিকে এইটো হ'ল আপোনাৰ গোলাঘাটৰ কথা ক'লো। এতিয়া যোৰহাটলৈ যাওঁ। যোৰহাটত আহোমসকলে জয়ী হ'ব পৰা সমষ্টিটোৰ নাম আছিলে টিয়ক বিধানসভা সমষ্টিৰ কলিয়াবৰ যিটো ব্লক আছিলে, সেই কলিয়াবৰ ব্লকটোতে মূলতঃ আহোম লোকসকল বসবাস কৰে। কি কয়, কলিয়াবৰ, ভুল কৰিছো, কলিয়াপানী নামৰ যিটো ব্লক, কলিয়াপানী ব্লকটোতে তাতে আহোমসকলে বসবাস কৰে। এতিয়া কলিয়াপানী ব্লকটো টিয়ক বিধানসভা সমষ্টিৰ পৰা আঁতৰাই দিয়া হ'ল। কলিয়াপানী ব্লকটো টিয়ক বিধানসভা সমষ্টিৰ পৰা আঁতৰাই টিয়ক বিধানসভা সমষ্টিটো যোৰহাটৰ লগত সংলগ্ন কৰি দিয়া হ'ল। আৰু চিৰকালৰ কাৰণে টিয়কত আৰু কেতিয়াও আহোম জনগোষ্ঠীৰ লোকে এতিয়া নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱ নহয়। আহোমসকলৰ হাতৰ পৰা টিয়কটো এইবাৰ লৈ যোৱা হ'ল। তাৰপাছত আহিলো শিৱসাগৰলৈ। শিৱসাগৰত মই ক'লোৱে যে ইতিমধ্যে আমগুৰিটো বিলুপ্ত কৰি দিলে। তাৰ পাছত শিৱসাগৰ বিধানসভা সমষ্টিটো কি কৰি দিলে চাওক। কালি শিৱসাগৰ বিধানসভা সমষ্টিৰ কথা বহুত কৈ আছে। শিৱসাগৰ বিধানসভা সমষ্টিটো মানে আমি কমোৱা নাই, বৰং আহোমসকল বাঢ়িছেহে তাতে। শিৱসাগৰ বিধানসভা সমষ্টিটো প্ৰথম কথা চাওক। আপুনি শিৱসাগৰ বিধানসভা সমষ্টিটো আহোমসকলৰ হাতত ৰাখিব লাগে বা বৰ্তমানৰ নক্সাটো চেঞ্জ কৰিব নালাগে, এই কথাটো ক'বৰ কাৰণে আহোম হোৱাৰ কোনো প্ৰয়োজন নাই। আহোম জনগোষ্ঠীৰ পক্ষত থাকি এই কথাটো কোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰতিজন অসমীয়াই, সৎভাৱী অসমীয়াই, যাৰ মনত ভাল ভাৱ আছে, প্ৰত্যেকজন অসমীয়াই শিৱসাগৰ বিধানসভা সমষ্টিটো বৰ্তমানৰ যিটো মানচিত্ৰ সেইটো সলনি হোৱাটো কেতিয়াও নিবিচাৰিব। কেলে, শিৱসাগৰ বিধানসভা সমষ্টিতে ঐতিহাসিক ৰংপুৰ চহৰখন অৱস্থিত। ঐতিহাসিক যিটো ৰংপুৰ চহৰ সমষ্টি পুনৰ নিৰ্ধাৰণে ঐতিহাসিক ৰংপুৰ চহৰ, য'ত আহোমৰ ৰাজধানী আছিলে, আটাইতকৈ প্ৰখ্যাত ৰাজধানীখন, আৰু য'তেই এতিয়া অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হিষ্টৰিকেল মনুমেণ্টছবিলাক, আমাৰ পুৰণি গোটেইখিনি স্থাপত্য যিবিলাক আছে, সেই আটাইবিলাক ক'ত আছে, এই ৰংপুৰ চহৰৰ অন্তৰ্গত। এই ড্ৰাফটোৱে ৰংপুৰ চহৰখনক এটেক কৰিছে আৰু ৰংপুৰ চহৰখনক দুভাগ কৰি পেলাইছে। ৰংপুৰ চহৰখনৰ 4টা পাৰ, ভটিয়াপাৰ,
আৰু কাঠপাৰ, এই দুটা শিৱসাগৰ বিধানসভাত ৰাখিছে। আৰু দুটা পাৰ, আন দুটা যি দুটা পাৰ, সেই দুটা বিধানসভা সেই দুটা আমাৰ ইয়াৰ পৰা লৈ গৈ ডিমৌ বিধানসভা সমষ্টিত পেলাই দিছে। গতিকে তেওঁলোকে পোনে পোনে একেবাৰে অসমৰ ঐতিহাসিক ৰাজধানীখনক তেওঁলোকে দুভাগ কৰি পেলাইছে। শিৱসাগৰ বিধানসভা সমষ্টিটো আহোম মানুহৰ হাতৰ পৰা কাঢ়ি নিবৰ কাৰণে তেওঁলোকে অসমীয়া জাতিৰ অস্তিত্বৰ ওপৰত আঘাত কৰি পেলালে। আৰু অসমীয়া জাতিৰ অস্তিত্বৰ ওপৰত আঘাত কৰি পেলালে কাৰণে অসমৰ মানুহে বেয়া পাবৰ কাৰণে বিজেপিয়ে বাধ্য হৈ কালি 7জন আহোম নেতাক থিয় কৰাবলগীয়া হৈছিল। গোটেই টিমটোকে থিয় কৰাই দিছে, সমস্ত টিম, ফুল টিম, আৰু বাকী নাই, আৰু এক পিছো বাকী নাই। 100% আহোম যিমান তেওঁলোকৰ লিডাৰ আছিলে। স্পেয়াৰ মানে ফুটবলত যে 11টা দিয়াৰ পাছত যে আৰু ৰাখে, কি বুলি কয় এইটো, ছাবষ্টিটিউট দিবৰ কাৰণেও মানে এক পিছো নাই। আৰু যিমান আছে চব আহোম মানুহকেইজনক চবকে থিয় কৰি দিছে। কোন আহোম? গোটেইকেইটা নকলি আহোম। যিকেইটা কালি খাৰা কৰিছে গোটেইকেইটাই নকলি আহোম। 1 নম্বৰ যিজনে মানে আটাইতকৈ বেছিকে কথা কৈছিলে, সেই মানুহজনে নিজৰ নামটোৰ পিছত উপাধিটোকে লিখিবলৈ সাহস নকৰে, উপাধিটোকে নাইকিয়া কৰি দিলে। আৰু পৃথিৱীত ক'তনো বাৰু আহোমে, চাওকচোন, নিজৰ কেৰিয়াৰৰ কাৰণে আহোম মানুহ হ'ল অসমৰ একদম স্বাভিমানী মানুহবিলাকৰ ভিতৰত এটা জনগোষ্ঠী দেই। তেওঁলোকৰ বিৰাট সাংঘাতিক ধৰণৰ স্বাভিমান আছে। হতককে কেতিয়াও বৈশ্যতা স্বীকাৰ কৰা পাৰ্টি নহয় আহোম। এতিয়া যিজন মানুহে কেইদিনমানৰ আগতে কেছেট বনাই আছিল, কেইদিনমানৰ আগতে হাগ্ৰামাৰ বিয়াৰ টিকা লৈ আছিলে, হয়নে? চন্দন বৰ্মৰ মেইন মধ্যভোগীজন বুলি চবে জানিছিলে। সেইজন মানুহে নিজৰ কেৰিয়াৰৰ কাৰণে আহোম ৰাজনীতি কৰিবলৈ অহাটোতো আহোম ৰাজনীতি কৰিবলৈ তেওঁ মানে আহোম এই পৰিচয়টো লৈ তেওঁ যেনে তেনে কিবা কিবি কৰি কালি যে বেলেগক যে গালি পাৰিছে, লুৰিণজ্যোতিক জিকা নাই বুলি যে গালি পাৰিছে, গৌৰৱ গগৈক যে জিকিব নোৱাৰে বুলি যে গালি পাৰিছে, হেৰ' তুমি এটা পঞ্চায়তত জিকি পাইছা নেকি এতিয়ালৈকে? তুমিতো হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰিয়ে যেনে তেনে তাকো হিমন্ত বিশ্ব শৰ্মাই কেৱল আৰু কেৱল আহোমক সন্তুষ্ট কৰিবৰ কাৰণে, আহোমৰ ফেচ এখন দিবৰ কাৰণে তোমাক যেনে তেনে ৰাজ্যসভাৰ মেম্বাৰটো দিছে। তেওঁতো ভাবিছে যে এইটো চান্স, একদম বঢ়িয়া চান্স, এই চান্সত যদি বিজেপিক যদি আৰু তেল মাৰি দিব পাৰোঁ, RSSক যদি আৰু তেল মাৰি দিব পাৰোঁ, হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত যদি আৰু বেছিকে ধৰি দিওঁ নহয় মই, তেতিয়াহ'লে এইবাৰ কিজানি মই ৰাজ্যিক সভাপতিৰ পদটোকে পাই যাম নেকি। নকলি আহোমক বেলেগ কিবা এটা নাম দিয়ে নহয়, আছে নহয়, কি নাম? নকলি আহোমে অলপ গোটেই কেইজনে তেনেকুৱা। এজন আছিলে জাতীয় সংগঠনৰ নেতা, জাতীয় সংগঠনৰ নেতাজন গৈ এতিয়া কি আন্দোলনৰ সময়ত তেওঁ গৈ হাফ পেণ্ট পিন্ধা পাৰ্টি হ'ল, জাতিক বিশ্বাসঘাতকতা কৰিলে। এজনে মন্ত্ৰী পাব বুলি নিজৰ দলটোকে এৰি থৈ গুচি আহিলে। সেই মানুহকেইটা কেনেকে আহোম হ'ব কওকচোন? আহোম মানে স্বাভিমান, আহোম মানে আত্মসন্মান, আহোম মানে আত্মসমৰ্পণ নকৰা গৰ্বিত অসমীয়া জাতি। আজি আহোমৰ নামত যি হাত পিচ উলিয়াই দিছে নহয়, এই হাত পিচৰ এক পিছো আহোমৰ লেখত নপৰে, এক পিছো। ফুল টিম উলিয়াই দিয়াৰ পাছতো আহোম তেওঁলোকৰ লগত নাহে। এতিয়া এটাকে বিধানসভা সমষ্টিবিলাক যদি দেখো, আপোনালোকে চাওকচোন, শিৱসাগৰ বিধানসভা সমষ্টিৰ আটাইতকৈ বেছি আহোম জনবসতিপূৰ্ণ এলেকাটো কি? আহোম জনবসতিপূৰ্ণ এলেকাটো হ'ল শিৱসাগৰ ব্লকটো। শিৱসাগৰ ব্লকৰ আটাইতকৈ বেছি আহোম থকা পঞ্চায়তকেইটা গোটেইকেইটা কাটি দিছে। কি কাটি দিছে? বেতবাৰী, য'ত 90% আহোম আছে, লাচিত, য'ত 99% বা 95% আহোম আছে,
লাচিত পঞ্চায়ত, খেলুৱা পঞ্চায়ত য'ত 80% আহোম আছে, হাঁহচৰা পঞ্চায়ত য'ত 90% আহোম আছে, চেৰেকাৰপাৰ পঞ্চায়ত য'ত 70% আহোম আছে। এনেকে এই পঞ্চায়তকেইটা এটা এটাকৈ তেওঁলোকে কাটি কি কৰিব খুজিছে, শিৱসাগৰত আহোমসকলক সংখ্যালঘু কৰিব খুজিছে। শিৱসাগৰত আহোমসকলক সংখ্যালঘু কৰিব খুজিছে। এনেকুৱা পঞ্চায়ত তেওঁলোকে দি দিব খুজিছে যিটো পঞ্চায়তত এজনো আহোম মানুহ নাই, একজনো নাই, য'ত 99% আহোম থকা পঞ্চায়তবিলাক কৰ্তন কৰিছে। নতুনকৈ শিৱসাগৰ বিধানসভা সমষ্টিটোত এনেকুৱা মানুহ দি দিব খোজা কৈছে য'ত 100% মানে এজনো মানুহ 0% আহোম মানুহ বসবাস কৰে। এইটো প্লেন, বৰ্ণবাদী হিমন্ত বিশ্ব শৰ্মাৰ এইটো প্লেন যে শিৱসাগৰ বিধানসভা সমষ্টিটো ভাঙি চিঙি দিব লাগে, কাৰণ অসমত আহোমসকলে বৰ দিগদাৰ কৰি থাকে। কিন্তু তেওঁলোকে কালি কৈছে যে আপুনি ভুল তথ্য দিছে যে আমগুৰি সমষ্টিত প্ৰায় 80% আহোম থকা সমষ্টি। নহয়, আমগুৰি সমষ্টি মই 88% বুলি কোৱা নাই। মই কৈছো যে আমগুৰি বিধানসভা সমষ্টিত 51% আহোম আছে। 51% নহয় যদি আহিব, মই তেওঁলোকক দেখুৱাই দিম। নহয়, সেইটো ক'বলৈ যোৱা নাই যে আপুনি কৈ আছে যে শিৱসাগৰ সমষ্টিত আহোমৰ হেৰিটো কাটি দিয়া হৈছে, কিন্তু তেওঁলোকে বুজাইছে যে কাটি দিয়া হোৱা নাই, বৰঞ্চ বৃদ্ধিয়ে পাইছে, কাৰণ আমগুৰি সমষ্টি মইতো আপোনালোকক দেখুৱাই দিলো এতিয়া। হয়, আমগুৰি বিধানসভা সমষ্টিটো গৌৰীসাগৰ ব্লকটো দিছে, তাতো কেইটামান যেনেকে কেইটামান সমষ্টিত মানে কেইটামান হেৰিয়াত আহোমসকল আছে, কিন্তু ইয়াত 99% আহোম থকা গোটেইকেইটা পঞ্চায়ত কিয় কাটি দিছে? মেইন টাৰ্গেট কিয় অকল আহোম বেছি থকা পঞ্চায়তকেইটা, আৰু কিয় একেবাৰে আহোম নথকা পঞ্চায়তকেইটা ইয়াতে সোমোৱাই দিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে? এজনো আহোম নথকা। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল শিৱসাগৰৰ যে এই ঐতিহাসিক আমাৰ শিৱদৌলটো, আমাৰ ৰংঘৰটো, আমাৰ তলাতল ঘৰটো, এইবিলাকৰ ওপৰত বৰ্ণবাদীহঁতৰ চকু পৰিছে নহয় জানো? বৰ্ণবাদীহঁতৰ চকু পৰিছে নহয় জানো? বৰ্ণবাদীসকলে ইয়াৰ গৰিমাটো আৰু ইয়াৰ ঐতিহ্যটো ম্লান কৰিব লাগে নহয় জানো? এই ঠাইবিলাক ভাগ কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰত যাতে শিৱসাগৰখন আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব খুজিছে নহয় জানো? আৰু আটাইতকৈ ডাঙৰ কথা বুজিছেনে? নগৰ মহল নামৰ একেবাৰে টাউনৰ লগতে লাগি থকা যিটো পঞ্চায়ত, যিটো পঞ্চায়তত আমাৰ SP অফিচটো আছে, যিটো পঞ্চায়তত আমাৰ জিলা পৰিষদৰ অফিচটো আছে, যিটো পঞ্চায়তত আমাৰ PICৰ অফিচটো আছে, যিটো পঞ্চায়তত এটা গোটেই জুডিচিয়েল চিষ্টেমটো লৈ গৈছে, এতিয়া নতুনকৈ বনাই তাতে জুডিচিয়াৰীটো তাতে অফিচ কৰিছে। ছেছন জাজৰ পৰা আৰম্ভ কৰি চব তাতে কোৰ্টখন লৈ গৈছে। সেই পঞ্চায়তটো একেবাৰে টাউনৰ লগতে খালি ৰাস্তাটোৰ ইফাল সিফাল, মানে 10 মিটাৰো ইফাল সিফাল নহয়, ৰাস্তাটোৰ ইফাল সিফাল, ৰাস্তাটোৰ লগত লাগি আছে টাউন শিৱসাগৰ নগৰৰ সেই প্ৰশাসনিক আটাইতকৈ ডাঙৰ কাৰ্যালয় থকা এই গোটেইবিলাক শিৱসাগৰৰ পৰা লৈ গৈছে। এইটো কি উদ্দেশ্যত লৈ গৈছে? শিৱসাগৰক দুৰ্বল কৰিব লাগে নহয় জানো? শিৱসাগৰৰ মানুহক দুৰ্বল কৰিব লাগে নহয় জানো? খিলঞ্জীয়া মানুহক দুৰ্বল কৰিব লাগে নহয় জানো? আহোম মানুহক দুৰ্বল কৰিব লাগে নহয় জানো? এই প্ৰশ্নটোৰ জবাব কালি 7জন নকল আহোমে কিয় দিব নোৱাৰিলে? নকলি আহোমে কিয় কালি দিব নোৱাৰিলে? এতিয়া মই আপোনালোকক দেখুৱাই দিব খুজিছো যে শিৱসাগৰ বিধানসভা সমষ্টিটো যেনেকৈ তেওঁলোকে আহোমৰ সংখ্যা হ্ৰাস কৰিছে, আমগুৰি বিধানসভা সমষ্টিটো নাইকিয়া কৰি দিলে, নাজিৰা বিধানসভা সমষ্টিটো তুলনামূলকভাৱে তেওঁলোকে আনুপাতিকভাৱে আহোমসকলৰ সংখ্যা কমাই দিলে। মৰাণ বিধানসভা সমষ্টিটোত তুলনামূলকভাৱে আহোমৰ জনসংখ্যা কমাই দিলে। ডিব্ৰুগড় বিধানসভা সমষ্টিটোত আহোমৰ সংখ্যা কমাই দিলে। তিয়কটোতো একেবাৰে নাইকিয়াই কৰি দিলে মোটামুটি আহোমে। খুমটাই বিধানসভা সমষ্টিটোত আহোমৰ সংখ্যা কমাই দিলে। দুলীয়াজান বিধানসভা সমষ্টিটোত আহোমৰ সংখ্যা কমাই দিলে। তিতাবৰ বিধানসভা সমষ্টিটোত আহোমৰ সংখ্যা কমাই দিলে। এইকেইটা বিধানসভা সমষ্টিটোত আহোমৰ সংখ্যা কমাই দিলে হয়। কেৱল 2টা বিধানসভা সমষ্টিটোত আহোমৰ সংখ্যা বাঢ়িছে। কেলে বাঢ়িছে জানেনে? মুছলমানসকলৰ সমষ্টি কমাবৰ কাৰণে
যেনেকৈ গোটেই মুছলমানবিলাক এটা সমষ্টিত ভৰাই দিয়ে, আমাৰ শিৱসাগৰৰ গোটেই আহোমবিলাকক থাওৰা বিধানসভা সমষ্টিত ভৰাই দিছে। ডিমৌ আগতে 50-60 হাজাৰ আহোম মানুহ আছিলে ডিমৌত, তাতো সংখ্যাগৰিষ্ঠ আছিলে। এতিয়া এইবাৰ কি কৰিলে, 1,17,000 নে 18,000 আহোম তাতে ভৰাই দি গোটেই সমষ্টিবিলাক এফালে নাজিৰাটো কমাই দিবলৈ, তাৰপিছত শিৱসাগৰ কমাই দিবলৈ, আমগুৰিটো নাইকিয়া কৰি দিবলৈ, ইফালে মাহমৰাৰ পৰাও কেইটামান আনিছে, 3টা পঞ্চায়ত আনিছে। কেলে? মাহমৰাটো আহোমসকলক কমাব নোৱাৰে, তাত মানে নাই নহয়, কাৰণ চৰাইদেউ আৰু মাহমৰা 2টা সমষ্টিত ভগাব নোৱাৰে। শিৱসাগৰৰ পৰা পাৰ্টটো লৈ আহিছে, তাতো আহোমৰ ওপৰত মাৰ এটা দিবলৈ চাইছে। তাৰ পাছত তেওঁলোকে কয় যে নহয়, সকলে 14টাৰ পৰা 15টা বিধানসভা সমষ্টিত হয় জিকিব পাৰে, নহলে তেওঁলোকে জিকাব পাৰে। এতিয়া সেইটো 5টালৈ পৰিণত কৰি পেলালে। 5টা। এতিয়া আপোনালোকে কওকচোন যে 13টা 14টা আদিবাসী আৰু চাহ জনগোষ্ঠী জিকিব পৰা সমষ্টিৰ পৰা চাহ জনগোষ্ঠীক 3টা আৰু 4টালৈ পৰিণত কৰি পেলোৱা, 14টাৰ পৰা 15টা জিকিব পৰা আহোমসকলক 4টাৰ পৰা 5টালৈ অৱনমিত কৰি পেলোৱাটো, এইটো খিলঞ্জীয়াবাদ নহয় নেকি? এইটো একদম বিৰাট ডাঙৰ খিলঞ্জীয়াবাদ নহয় জানো বিজেপিৰ? এনেকুৱা ভয়ংকৰ যে খিলঞ্জীয়াবাদ, এই খিলঞ্জীয়াবাদক আমি বিৰোধিতা কৰিব লাগিব নে নালাগে? এই ভয়ংকৰ সাম্প্ৰদায়িক আৰু বৰ্ণবাদী, ৰেচিষ্ট আৰু ফেচিষ্ট, ৰেচিষ্ট আৰু কমিউনেল, এই যদি ব্যৱস্থাটোক আমি বিৰোধিতা নকৰোঁ, তেতিয়াহ'লে ইতিহাসে আমাক কেতিয়াও ক্ষমা নকৰে। আৰু সেইকাৰণে 7টা আহোম আহে, 14টা আহে, বিজেপিৰ নকল আহোম যিমানেই নাহক লাগিলে, আমি আমাৰ স্থিতিৰ পৰা ইফাল সিফাল নকৰোঁ। এই খচৰাৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই নিজৰ জমিদাৰী ইয়াত প্ৰতিষ্ঠা কৰিব খুজিছে। সাম্প্ৰদায়িক আৰু বৰ্ণবাদী, মই বাৰম্বাৰ 2টা শব্দ কৈছোঁ, অসমীয়া মানুহে বুজি পালে ভাল, বুজি নাপালে সমগ্ৰ অসমীয়া জাতি জনগোষ্ঠীবিলাকৰ ক্ষতি। সাম্প্ৰদায়িক আৰু বৰ্ণবাদী, সাম্প্ৰদায়িক আৰু বৰ্ণবাদী, সাম্প্ৰদায়িক আৰু বৰ্ণবাদী পদ্ধতিৰে অসমখনক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব খোজা হৈছে। এই খচৰা প্ৰস্তাৱটো হ'ল সাম্প্ৰদায়িক আৰু বৰ্ণবাদী, আৰু সাম্প্ৰদায়িক আৰু বৰ্ণবাদীৰ পদ্ধতিৰে হিমন্ত বিশ্ব শৰ্মাই অসমীয়া প্ৰত্যেকটো খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীক ধ্বংস কৰিবৰ কাৰণে এই খচৰা প্ৰস্তুত কৰিছে। ধন্যবাদ।